ভিডিঅ'ৰ সৈতে সাজমিজ কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই কলপচলাৰ খাৰ কেনেকৈ বনাও আপোনালোকৰ লগত অলপমান শেয়াৰ কৰিম। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াতে কলপচলাখিনি এতিয়া টুকুৰাকৈ কাটি লৈছো আৰু এইখিনি মই খুব ভালদৰে এতিয়া ধুই ল'ম। আনহাতে পচলা খাৰৰ কাৰণে মই ইয়াতে অলপমান হালধি গুড়ি লৈছোঁ, এটা সৰু পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু এটা কেঁচা জলকীয়া লৈছোঁ আৰু অলপমান মচুৰ দালি আধা ঘণ্টাৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এতিয়া মই গেছত কেৰাহীখন পাতি দিম আৰু ইয়াতে অলপমান পানী দি দিম। আৰু কলপচলাখিনি মই এতিয়া পানীত দি অলপ সিজাই ল'ম। পচলাখিনি সিজি গৈছে, এতিয়া মই এইখিনি নমাই ল'ম আৰু অলপমান ঠাণ্ডা হ'ব দিম। মই এতিয়া এইখিনি অলপমান পেষ্ট বনাই ল'ম। চাওক এইখিনি ধুনীয়াকৈ পেষ্ট হৈ গৈছে। এইখিনি মই এতিয়া বাটি এটাত বাকি ল'ম। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন অলপ গৰম হ'ব দিম। কেৰাহী গৰম হৈ গৈছে, এতিয়া মই ইয়াতে অলপমান সৰিয়হৰ তেল দি দিছোঁ। এইখিনি অলপমান গৰম হ'ব দিম। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু অলপ ৰঙচুৱা হোৱালৈ ভালদৰে লৰাই ভাজি থাকিম। পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মই ইয়াতে হালধি গুড়িখিনি দি দিম আৰু পৰিমাণ অনুসৰি নিমখ দি দিম। এতিয়া দালিখিনি মই অলপমান ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে পচলাখিনি দি দিম আৰু অলপমান ভাজি ল'ম ভালদৰে। মই এতিয়া ইয়াতে অলপমান পানী দি দিম। মই পচলা যিখিনি সিজাইছিলোঁ সেই পানীখিনি পেলাই দিয়া নাই, এই পানীখিনি মই এতিয়া দি দিম ইয়াতে। মই এতিয়া ইয়াতে সৰু চামুচেৰে 1 চামুচ সোডা খাৰ দি দিছোঁ। মোৰ ওচৰত কলা খাৰ নাই, সো মই ইয়াতে সোডা খাৰে দি দিছোঁ।
মই এতিয়া ঢাকোন লগাই নিদিওঁ, এনেদৰে 5 মিনিটমানৰ কাৰণে সিজিব দিম। ইয়াতে মই পুনৰ অলপমান পানী দি দিম আৰু ঢাকোন লগাই 10-15 মিনিটমানৰ কাৰণে সিজিব দিম। আমাৰ খাৰৰ তৰকাৰী ৰেডি হৈ গৈছে। চাওক দেখিবলৈ কিমান ডাঠ হৈছে। আপোনালোকেও এনেদৰে এবাৰ বনাই খাই চাবচোন। গৰমৰ দিনৰ কাৰণে খুবেই উপকাৰী হয় আৰু কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।